माजबाराव एनि लाइभ टुडे पर्टेल निउज ग्रुपनि हाबाफारियाव आंगो सावरायनाय आरो बान्था होनाय फोरबो। दिनै उदालगुरि जिल्लानि माजबाराव रायजोनि पर्टेल खौरांगिरिफोरनि गेजेराव मोनसे एनि लाइभ टुडे दैदेननायाव आंगो सावरायनाय आरो बान्था होनाय हाबाफारि खुंनाय जायो। दरं उदालगुरि लकसभा बियाब एमपि दिलीप शइकियानि नमिनि जीवन डेकाया माजबादनि जुनार फाहामथाय देहा फाहामसालिनि आलासि न'आव पर्टेल ग्रुपनि सामलायगिरि मुनिन दासनि मासि लानायाव खुंनाय आंगो सावरायलायनाय आरो बान्था होनाय हाबाफारिखौ बेखेवना होयो। बरायनाय बिबुंथिखौ एनि लाइभ टुडेनि गाहाय सुजुगिरि दीपेन डेकाया होदोंमोन। गौहाटी दूरदर्शननि आजिरा मोननाय मावख'गिरि बिपु दत्त, थुनलाइगिरि पुरन्दर चौधुरी, रोंगौथि गोनां पुलिस मावख'गिरि सन्जय कुमार दुबे, समाज सिबियारि सेवाली बरुवा, मुंदांखा तबला दामगिरि अतीश दास, देंखो रोजाबगिरि लक्ष्मण देबनाथ, लाइमोन समाज सिबियारि सुधीर सरकार, लाइमोन खौरांगिरि जतिन नाथ, रमेश आली आरो धीरेन महलियाखौ मोनसे फुलम गामसा, मानपत्र आरो मोनसे गोसोखांथिजों मान बावनाय जायो। माजबादनि मुंदांखा थुनलाइगिरि पूर्णराम डेका, माजबाद खौरांगिरि गौतमनि आफादगिरि मनिन्द्र कलिता, माजबाद ओनसोलारि आइजो आफादनि नेहाथारि रीमा पाठक, माजबाद विद्यापीठ गोजौ फरायसालिनि बारग' गाहाय फोरोंगिरि रनेन्द्र नाथ डेका, लोगोसे आसाम जुवा छात्र परिषद, आदसा, गरखा फरायसा आफादनि आफादगिरि नेहाथारि आरो गोबां जायगानि मानगोनां सुबुंफोराबो बाहागो लादोंमोन। माजबादनिफ्राय जतिननाथनि रिपर्ट एनबिटि लाइभ। राइजरो सहाय सहযোগিতা কামনা কৰিলোঁ, কাৰণ অকলে কেতিয়াও আগবাঢ়িব নোৱাৰি। সমাজ এখনত আগবাঢ়িব লাগিলে সমাজৰ প্ৰত্যেকজন নাগৰিকে থিয় হ'ব লাগিব। সেই মানুহজনৰ বা মানুহজনীৰ লগত অকলে কেতিয়াও সমাজ এখন সুস্থ সমাজ এখন গঢ়িব নোৱাৰে। মই মানে আজি এই বঁটাটো পাই পেলাই ভাবিছোঁ আৰু উৎসাহেৰে সমাজৰ কাৰণে, দেশৰ কাৰণে কাম কৰি যাম বুলি মোৰ আশা থাকিলে। আগতে সৰু কিবা কিবি বঁটা নোপোৱা নহয়, মই সমাজৰ কাৰণে কৰিয়ে থাকোঁ, মানুহৰ কাৰণে, জীৱ জন্তুৰ কাৰণে। মই চানডে আচলতে বৈশিষ্ট্য মন্দিৰলৈ যাওঁ আৰু তাত গৈ পেলাই মই যিখিনিয়ে হয়তো ভাত বিচাৰি ফুৰে তেওঁলোকক যিখিনি পাৰোঁ মই বিস্কুট এক পেকেট হ'লেও, ফল মূল অলপ হ'লেও, পানী এবটল হ'লেও দি, চৰাই চিৰিকটি বান্দৰ আছে তাত কল কেইটামান কিনি পেলাই মই দি আহি পেলাই মোৰ মনটো ইমানেই ভাল লাগে, মই যথেষ্ট শান্তি অনুভৱ কৰোঁ। আৰু কেতিয়াবা মই ৰাস্তাত বৃদ্ধ মানুহবিলাকক লগ পাওঁ, মা দেউতাৰ নিচিনা, মই তেওঁলোকক বিস্কুট এক পেকেট দি সেৱা এটা লৈ পেলাইও মই সেইটোও মোৰ নিজৰ অনুভৱ, মই মানে বিৰাট নিজকে মই সুখী অনুভৱ কৰোঁ। এই পৃথিৱীত আমি দুদিনৰ কাৰণে অভিনয় নিচিনাকৈ আহিছোঁ, অভিনয় কৰিছোঁ। অনুভৱ হৈছে মই আচলতে কেজিয়াৰ পৰা আহিছোঁ। এনেকুৱা এটা অনুষ্ঠান ভবা নাছিলোঁ মই, কিন্তু খুব ভাল লাগিছে। আগৰ দিনত এই অনুষ্ঠানটো আৰু খুব ধুনীয়াকৈ সেইটোৱে মোৰ মানে আৰু আপুনি শিল্পী মঞ্চত পাইছে নেকি? মই শিল্পী মঞ্চত কি ক'ব? মই CM ছাৰ আৰু অসম চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে আমাৰ অলপ একচুৱেলি কি হয়, মই অলপ বাহিৰত গৈ যাওঁ, সেইটো আমাৰ অলপ চলিবলৈ খুব কষ্ট হয়। যদি অসম চৰকাৰে আমাক কিবা এটা শিল্পী পেঞ্চনৰ বিষয়ে শিল্পী পেঞ্চন যদি কৰি দিয়ে তেনেহ'লে আমাৰ পৰিয়ালবৰ্গ চলিবলৈ ইমান কষ্ট নহয়। বহুত ধন্যবাদ আমি এই অনুষ্ঠানত উপস্থিত হৈ। বঁটাটো খুব ডাঙৰ কথা নহয়, কথা হৈছে কি এনি লাইফে এই বিগত 8 বছৰত আমাৰ নৰ্থ ইষ্টত এটা বিপ্লৱ আনিছে, যি বিপ্লৱৰ ফলত জনতাৰ কাষত এটাই শব্দ আহে, এনি লাইফ। আৰু এই এনি লাইফৰ কাৰণে এই অঞ্চলটোৰ সমস্যা দাঙি ধৰা এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আৰু এনি লাইফে যিখিনি কাম কৰি গৈছে, আমি আশা কৰোঁ অদূৰ ভৱিষ্যতে এটা বলিষ্ঠ পদক্ষেপ লৈ এটা সময়ত আমাৰ গোটেই ভাৰতবৰ্ষত এটা সুনাম অৰ্জন কৰিব পাৰিব। মই ভাবোঁ যে এনি লাইফৰ ভৱিষ্যত উজ্জ্বল আছে আৰু আমি সফল কামনা কৰিছোঁ। সকলো ক্ষেত্ৰতে নহয়, সকলো ব্যক্তি তেনেকুৱা ধৰণৰ নহয়, আৰু সকলো পৰিৱেশ তেনেকুৱা নহয়। সাংবাদিকতাসকলক যিসকলে কৰে তেখেতসকলৰ নিজস্ব এটা সত্তা থাকে, এই সত্তাৰ ওপৰত গোটেই কথা নিৰ্ভৰ কৰে। মই ভাবোঁ এতিয়ালৈ আমাৰ অঞ্চলটো
মাজবাৰ অঞ্চলৰ কথা মই কোৱা নাই, আমাৰ গোটেই নৰ্থ ইষ্টত আমাৰ এনি লাইফ টুডে যিখিনি সাংবাদিকতা কৰা সাংবাদিক আছে সেইখিনি বজাই ৰাখিব পাৰিছে।